নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। যেটো বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। সব ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জব আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জব আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা 157টা ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ডৰ পদ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আবেদন কেনেদৰে কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2026ৰ অভাৰভিউটো ইয়াতে দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্ট, যিটো আপোনালোকৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল হয়, তাৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। পোষ্ট নেম হৈছে ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ড। টোটেল ভেকেঞ্চি 157টা পদ দেখিবলৈ পাব। জব লোকেশ্যনটো আপোনালোকৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনত যিহেতু জবটো কৰিব লাগিব। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। জব টাইপটো হৈছে গভৰ্ণমেণ্ট জব হয়, আসাম গভৰ্ণমেণ্টৰ জব হয়। এডভাৰটাইজমেণ্ট ইয়াৰটো 2026, যিহেতু 2026 বৰ্ষতে আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি কৰি দিছে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে। লগতে পদসমূহত আপোনালোকৰ 23 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে। যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে। ফৰেষ্টাৰ কাৰণে 47টা ভেকেঞ্চি আছে আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে 110টা ভেকেঞ্চি আছে। টোটেল আপোনালোকে 157টা ভেকেঞ্চি দেখিবলৈ পাব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে আপোনালোকৰ ফৰেষ্টাৰৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব, গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। ফৰেষ্ট গাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে 12 পাছ কৰিও আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে। মিনিমাম বয়স আপোনালোকৰ 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। কেটেগৰী ৱাইজ আপোনালোকৰ এজ ইলেকশ্যনো ল'ব পাৰিব। SC ST হ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC MOBC হ'লে 3 বছৰকৈ পাৰিব। PWBD UR হ'লে আপোনালোকে 10 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ যদি OBC MOBC হয় তেনেহ'লে আপুনি 13 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। PWBDৰ ST SC হ'লে আপুনি 15 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ বিটিসি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মতে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি স্কিলত আপোনাৰ চেলাৰীসমূহ দিয়া হয় তেনেদৰে আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। লগতে আসাম গভৰ্ণমেণ্টৰ ৰুলৰ মতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ চেলাৰীসমূহ দিয়া হ'ব। চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া আছে। আপোনালোকৰ প্ৰথমতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপিছতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, তাৰপিছতে আপোনালোকৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ অৰেল ভাইভা পাতিব। ইয়াতে আপোনালোকৰ এক্সামিনেশ্যনটো ইয়াতে আপোনালোকৰ দিয়া আছে অবজেক্টিভ টাইপ, আপোনালোকৰ মাল্টিপুল চইজত যিটো এক্সাম পতা হ'ব মাল্টিপুল চইজৰ কুৱেশ্যনৰ। ইয়াতে আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। লগতে আপোনালোকৰ সময় 2 ঘণ্টাকৈ সময় দিয়া হ'ব, যিটো আপোনাৰ টেণ্টেটিভ হয়, যিহেতু 100 নম্বৰতকৈ আপোনাৰ বেছিও পাতিব পাৰে। বৰ্তমান যিটো ধৰা আছে তাতে 100 নম্বৰকৈ পাতিব। লগতে আপোনাৰ ছাবজেক্টসমূহ ইয়াতে দিয়া আছে। জেনেৰেল নলেজ দিয়া আছে, আসাম আৰু ইণ্ডিয়াৰ। জেনেৰেল ইংলিছ দিয়া আছে, মেথমেটিক্স দিয়া আছে, ৰিজনিং এবিলিটি দিয়া আছে, এনভাইৰমেণ্টেল চায়েন্স দিয়া আছে, ফৰেষ্ট ৰিলেটেড নলেজ থাকিব লাগিব। লগতে আপোনালোকৰ যিটো আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটোত অৰেল ভাইভা আছিলে, ইয়াতে 6 নম্বৰ যিটো ছাবজেক্টত আহিছে তাত নহয়, আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো অৰেল ভাইভা হ'ব। শেষত আপোনালোকৰ যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত হাইটটো আপোনালোকৰ 162.5 চেণ্টিমিটাৰ থাকিব লাগিব। চেষ্টটো আপোনালোকৰ নৰ্মেল 79 চেণ্টিমিটাৰ থাকিব লাগিব আৰু লগতে আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব লাগিব। মহিলাৰ ক্ষেত্ৰত আপোনালোকৰ হাইটটো 152.5 চেণ্টিমিটাৰ থাকিব লাগিব। ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আপোনালোকে পুৰুষৰ ক্ষেত্ৰত 55 কিলোমিটাৰ খোজকাঢ়িব লাগিব, 4 ঘণ্টাকৈ সময় দিয়া হ'ব। মহিলাৰ ক্ষেত্ৰত 16 কিলোমিটাৰ আপোনালোকৰ 4 ঘণ্টাত কমপ্লিট কৰিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে পদসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক দিম তাতে ক্লিক কৰি আপোনালোকে ৱেবছাইটত ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ইয়াতে ডেটসমূহ হৈছে আপোনালোকৰ যিটো নটিফিকেশ্যন ৰিলিজ কৰিছিলে 20 ফেব্ৰুৱাৰী তাৰিখে। এপ্লাই ষ্টাৰ্টটো যিটো 23 ফেব্ৰুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। ক্ল'জিং ডেটটো আপোনালোকৰ 15 মাৰ্চলৈকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো দিয়া আছে, জেনেৰেল OBC MOBCৰ কাৰণে 150 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC STৰ কাৰণে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যদিহে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।